सब्सक्राइब कीजिए हमारी चैनल को और इस बेल पर क्लिक करें। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ আৰু নতুন বস্তু এটা লৈ আহিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব, কাৰণ আপোনালোকৰ কাৰণে মই এনেকুৱা নতুন নতুন বস্তু আনিয়ে থাকোঁ ফ্ৰেণ্ডছ। বস্তুটো হ'ল যে আপোনালোকৰ স্মাৰ্টফোন বা এণ্ড্ৰইড ফোনৰ ছেটিংছৰ বিষয়ে। এণ্ড্ৰইড ফোনৰ ছেটিংছ বুলি কওঁতে বন্ধুসকল, আপোনালোকে মেইন ছেটিংছৰ কথা মই কোৱা নাই। মেইন ছেটিংছৰ কথাটো চবেই জানে, আৰু এটা বাহিৰৰ ছেটিংছ আছে যিটো ছেটিংছ হাইড হৈ থাকে। আজি আপোনালোকক মই সেই ছেটিংছটো দেখাম। আপোনালোকে চাই ল'ব পাৰিব ধুনীয়াকৈ ছেটিংছটো কেনেকৈ কি কাম কৰে। ছেটিংছটো হ'ল বন্ধুসকল, আমি এতিয়া ছেটিংছটোৰ বিষয়ে ক'ম। ছেটিংছটো আপোনালোকৰ হ'ল যে ইনফৰ্মেশ্যন। আপোনালোক মোবাইলটো ধৰি লওক বেলেগৰ হাতত দি থৈ গ'ল, বা ৰিচেণ্ট আপোনালোকে মোবাইলত কি কি এপছ চলাইছে সেইটো জানিবৰ কাৰণে, আৰু বহুত কিবা কিবি জানিব পাৰিব ছেটিংছটোৰ পৰা। আপোনালোকে চাই থাকিব ভিডিঅ'টো, তেতিয়া মই গোটেইখিনি ধুনীয়াকৈ বুজাই দিবলৈ আপোনালোকৰ সুবিধা হ'ব। এইটো আপোনালোকৰ হাইড হৈ থাকে, সেইটো জনাবৰ কাৰণে আপোনালোকক ইচ্ছুক হৈছোঁ মই। আপোনালোকে চাব, নিশ্চয় ভাল হ'ব। ভাল পালে বন্ধুসকল মোৰো ভাল লাগিব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে ক'ম যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে ঘণ্টিটো বজাই দিবলৈ একদমেই নাপাহৰিব, কাৰণ ঘণ্টিটো বজাই দিলে মোৰ নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে পাব। আৰু বন্ধুসকল, মই এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে লৈয়ে আহি থাকোঁ। আপোনালোকে চাই নিশ্চয় ভাল পায় চাগে বন্ধুসকল। তেতিয়াহ'লে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। আহক বন্ধুসকল, তেতিয়াহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ ছেটিংছটোৰ বিষয়ে। প্ৰথম ছেটিংছত নাযাওঁ আমি, আৰু কোনো থাৰ্ড এপছৰ আমাৰ কোনো কাম নাই। আমি পোনে পোনে যাম কলছত গৈ আমি বন্ধুসকল ডায়েল কৰিম ***4636#** ষ্টাৰটো দবাই দিয়াৰ লগে লগে এনেকৈ খুলি যাব ইনফৰ্মেশ্যনটো। বন্ধুসকল দেখিলে এইটো এতিয়া আমি ফোন ইনফৰ্মেশ্যনত এইটো আপোনালোকে চাব পাৰিব। গোটেই ডিটেইলছ আছে আপোনাৰ LSC পৰা ধৰি গোটেই ডিটেইলছখিনি আপোনালোকে ইয়াত পাই যাব। বেক কৰি দিলে 2 নম্বৰ ফোনৰ ছেটিংছতো আপোনালোকে এইটো গোটেই ডিটেইলছটো পাই যাব। তাৰপিছত বেটেৰী ইনফৰ্মেশ্যনতো আপোনালোকে বেটেৰী ইনফৰ্মেশ্যনখিনি পাই যাব। কোন টাইমত বেটেৰী চাৰ্জ কৰিছিল, কিমান কি কৰিছিল, চব গম পাই যাব বন্ধুসকল। তাৰপিছত এই যে ফৰ্থ নম্বৰটোত আমি চালোঁ, এইটো আপুনি কিমান সময়ত ধৰি লওক ফেচবুক মই অন কৰিছোঁ, হোৱাটছএপ অন কৰিছোঁ, গেলেৰী অন কৰিছোঁ, ব্ৰাউজাৰ অন কৰিছোঁ, আমাৰ ভিডিঅ' অন কৰিছোঁ, লুডো কিং এনেকৈ অন কৰিছোঁ। আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব, কেতিয়া কেতিয়া আমি কি অন কৰিছোঁ গোটেইখিনি আপোনালোকে বস্তুটো চাই ল'ব পাৰিব। ইয়াত এপছৰ নাম থাকিব, লেটেষ্ট টাইম আপডেট বুলি থাকিব, আৰু ইউজেছ টাইম বুলি থাকিব, আৰু তলৰ ৱাইফাই ছেটিংছ আপোনালোকে চাই ল'ব পাৰিব। ৱাইফাই এইখিনি এনেকৈ ওলাব। এইটো আপোনালোকে দেখিছে ইয়াৰ বন্ধুসকল, এইটো দেখিছে ৱাইফাই ষ্টেটাছটো আপোনালোকে বন্ধুসকল এনেকৈ চাই ল'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে নিশ্চয় দেখিলে কেনেকৈ ছেটিংছটো পাব পাৰি। ইনফৰ্মেশ্যন ছেটিংছ বুলি ক'ব লাগিব। এইটো কোনো থাৰ্ড এপছৰ আপোনালোকৰ কোনো দৰকাৰ নাই, খালি এটাই লাগিব, আপোনাৰ স্মাৰ্টফোন হ'লে হৈ যাব। যিকোনো স্মাৰ্টফোনত হ'ব, আপোনালোকে ট্ৰাই কৰি এবাৰ চাব পাৰিব। এইখিনি মোৰ ক'বলগীয়া আছিল ফ্ৰেণ্ডছ, আপোনালোকক মই জনালোঁ। আপোনালোকে একবাৰ হ'লেও বন্ধুসকল ট্ৰাই কৰি চাব। আৰু আজিলৈ বন্ধুসকল ইমানেই আছিলে। আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আৰু মই লাষ্টত বন্ধুসকল এটাই কথা ক'ম যে মোৰ চেনেলটো বন্ধুসকল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ঘণ্টিটো বজাবলৈ একদমেই নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' মই
আপোনালোকলৈ লৈ আহিয়ে থাকিম। আপোনালোকে চিন্তা কৰিব নালাগে, নতুন নতুন বস্তু মোৰ পৰা শিকি থাকিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ, নমস্কাৰ।